অভিনেত্ৰী কল্পনা কলিতাৰ নতুন খবৰটো আপোনালোকে বাৰু পালেনে? অভিনেত্ৰী কল্পনা কলিতাৰ জীৱনলৈ আহিল নেকি কোনোবা নতুন ব্যক্তি? অভিনেতা গুঞ্জনৰ সৈতে তেওঁৰ 12 বছৰীয়া প্ৰেমৰ সম্পৰ্ক শেষ হোৱাৰ পাছতে এটি ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো দেখাৰ পাছত এতিয়া বহু লোকে প্ৰশ্ন কৰিছে যে অভিনেত্ৰী কল্পনা কলিতাৰ জীৱনলৈ আহিল নেকি কোনোবা নতুন ব্যক্তি? ইমান কম সময়ৰ ভিতৰতে কেনেকৈ কল্পনা কলিতাই গুঞ্জনক পাহৰি গ'ল? সম্পূৰ্ণ কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, বৰ্তমান আপোনালোকে দেখি থকা এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী কল্পনা কলিতাৰ সৈতে এজন যুৱকক এনেদৰে দেখা পোৱা গৈছে। এতিয়া সকলোৰে মনত প্ৰশ্ন হৈছে যে এই যুৱকজন কোন? অভিনেত্ৰী কল্পনা কলিতাৰ সৈতে এই যুৱকজনৰ সম্পৰ্ক কি? নতুনকৈ প্ৰেমত পৰিছে নেকি অভিনেত্ৰী কল্পনা কলিতা? এই যুৱকজনৰ নাম হৈছে দেৱজিৎ ভট্টাচাৰ্য। মেঘমল্লাৰ চিৰিয়েলখনত অভিনয় কৰিছে এই যুৱকজনে কল্পনা কলিতাৰ সৈতে। শাহু আৰু জোঁৱাইৰ সম্পৰ্ক আছে চিৰিয়েলখনত তেওঁলোকৰ। প্ৰকৃত জীৱনত তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্কহে আছে, অন্য সম্পৰ্ক নাই।